নোখোৱা হ'ব আকৌ Happy birthday deh, Babu. Happy birthday. Pada masa kau. Happy birthday. Aji ka birthday ho? Aji ka birthday? Aji ma birthday ni? Ha mom? Aji ka birthday ho? Oh wow, aji huti mai di se pura kacuk ke. Ba, aji ka birthday ho? হেল্ল' এভৰিৱান, পুনৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু 12 জানুৱাৰী হৈছে মোৰ বাৰ্থডে আৰু সেইদিনা ৰাতি 12 বজাত পৰিয়ালৰ আটাইয়ে মিলি কেক যোগাৰ কৰি থৈছিলে। তাৰপাছত কেক কাটিলোঁ, খালোঁ আটাইয়ে। সেয়া ভিডিঅ' অলপ ৰাখিছিলোঁ, গতিকে তাৰে আৰম্ভণি কৰিছোঁ। ভিডিঅ'টিৰ শেষলৈ আৰু এটা ছাৰপ্ৰাইজ আছে আপোনালোকৰ কাৰণে। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু তেনেহ'লে ব'লক ভিডিঅ'টো আগলৈ চাই যাওঁ। এতিয়া এফালে যাবলৈ ওলাইছোঁ আৰু ক'তনো যাবলৈ ওলাইছোঁ তাকে আপোনালোকক দেখুৱাই যাম। আপোনালোকে বাৰু চাই যাওকচোন। আৰু এইটো হৈছে আমাৰ ছাৰপ্ৰাইজটো। আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, তাকেই এতিয়া দেখুৱাইছোঁ। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, এইখন গাড়ী আমি নিবলৈ আহিছোঁ। আৰু তাকেই পাৰ্টছবোৰ লগালে, এতিয়া চাফা কৰি আছে। সেইকাৰণে আমি ভাবিলোঁ অকণমান গৈ ভিতৰতে বহোঁ আৰু তেওঁলোকে সেইফালে কিবাকিবি কাগজ পত্ৰত চাইন কৰি আছে। এতিয়া গাড়ী আমি এতিয়া ভিতৰত বহি আছোঁ। আজি কি কাৰণে আহিছা? কি কাৰণে আহিছা? গ্ৰীণখন লাগিব। কোননো গ্ৰীণখন লাগিব? তুমি এতিয়া কিয় আহিছা? তুমি এতিয়া কিয় আহিছা? আৰু এতিয়া আমি নতুন গাড়ীলৈ আহি আছোঁ। দেউতাই চলাইছে, আগফালে বহিছে কৃষ্ণ আৰু বেটা, আৰু পিছফালে মা আৰু মই বহিছোঁ। তেতিয়া ভাবিলোঁ চিট কভাৰ লগাবলগীয়া আছিলে, গতিকে আমি ভাবিলোঁ একেবাৰে লগাই যাওঁ, আৰু সেইবাবে ৰৈছোঁ। আৰু এতিয়া আহি আমি ঘৰ পালোহি।
বাৰ্থডে আৰু গাড়ী লোৱা পাৰ্টি বুলি আমি সৰুকৈ কিবা অলপ আয়োজন কৰিছিলোঁ, সেইখিনি বাৰু আপোনালোকক দেখুৱাম। কিন্তু প্ৰথমতে মায়ে বনাইছিলে পায়স, আৰু পায়স ভগৱানৰ ওচৰত আগবঢ়াই লৈছে। তাৰপাছত বাকীখিনি আপোনালোকক দেখুৱাম। গোটেইখিনি ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ আমি আহি পাইছোঁহে, তাৰপাছতেই আৰম্ভ হ'ল। গতিকে যিমান পাৰোঁ সিমান ভিডিঅ' ৰাখিছোঁ, আৰু আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু ইফালে ভাইটি আছে, আৰু ইফালে মোৰ ভাগিনজনী বহি আছে, ইফালে মা বহি আছে। তাৰপাছত এইফালে বৰমা আৰু মোৰ ননদ আছে, আৰু এইফালে বহি আছে আমাৰ কণমানি এটা মামাৰ ল'ৰা, আৰু সি আমাৰ বেটাৰ লগত খেলি আছে।